হাই গাইজ, মই আজি আহিছোঁ উৰিষ্যা মটৰ হিৰো ফাইনেন্স ডিলাৰলৈকে। যিসকলে নতুন স্কুটি আৰু নতুন বাইক ল'বলৈ অপেক্ষা কৰি আছিলে সেইসকলৰ বাবে ভাল খবৰ। ভাৰতীয় ষ্টেটৰ দুৰ্গা পূজা উপলক্ষে আপোনালোকলৈ সুখবৰ লৈ আনিছে উৰিষ্যা মটৰে। আপোনালোকৰ 1 টকা ডাউন পে'মেণ্টতে আপোনালোকৰ মন পচন্দৰ স্কুটি আৰু বাইক লৈ যাব পাৰিব। আৰু চৰকাৰী কৰ্মচাৰীয়ে নহয়, ব্যৱসায়ী নহয়, সাধাৰণ গ্ৰাহকেও লোন মেলৰ জৰিয়তে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। এইসমূহ বাইককেইটা কেনেকৈ আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু কি উপলব্ধ আছে আৰু কেনেকৈ আপোনালোকে অফাৰকেইটা পাব সেই বিষয়ে আপোনালোকৰ উৰিষ্যা মটৰৰ কৰ্মচাৰীসকলে জনাই দিব। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। আমি কৰ্মচাৰীৰ ওচৰলৈ গৈ আছোঁ। কৰ্মচাৰীয়ে কিদৰে প্ৰচেছ হয়, কেনেকৈ হয়, কি বাইকত কি ফেচিলিটি আছে চব আপোনালোকক জনাই দিব। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। জনাইছোগে হিৰো উৰিষ্যা মটৰলৈ, আৰু হিৰো উৰিষ্যা মটৰ ফালৰ পৰা অসমবাসী তথা ভাৰতবাসী সকলো ৰাজ্যলৈ আমি আৰু সকলো মানুহলৈ আমি পূজাৰ শুভেচ্ছা জ্ঞাপন জনালোগে। বৰ্তমান পূজাৰ অফাৰ চলি আছে হিৰো উৰিষ্যা মটৰত লোন মেলা, য'ত নেকি আমাৰ কেইবাটাও বাইক, যিবোৰ আপোনালোকে বাইক স্কুটি যদি পূজাৰ বতৰ দুচকীয়া বাহন এখন ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে নিশ্চয় আমাৰ ইয়াত এবাৰ ভিজিট কৰিব পাৰে। নিয়ে ৰকচিন গেট, আমাৰ ইয়াত বহুত ধৰণৰ অফাৰ চলি আছে। যদি আপোনালোকে চাকৰি কৰিছে বা চাকৰি কৰা নাই, আপোনাৰ বেংক পাছবুক আছে, বেংক পাছবুক নাই, সকলো ধৰণৰ মানুহে আমাৰ ইয়াৰ পৰা এটা বৰ্তমান লোন মেলা সুবিধা সময়তে লোন মেলাত আপোনালোকে বস্তুবোৰ লোনত ল'ব পাৰিব। দুচকীয়া বাহন এটা, আৰু দুচকীয়া বাহনৰ কাৰণে আপোনালোকে মিনিমাম যদি বাইক এটা ল'ম বুলি ভাবে তেতিয়া 10,000 দি কিনে আপোনালোকে লয় ডাউন পে'মেণ্ট দি কিনে ল'ব পাৰে। আপুনি বাইক এটকাটো ল'ব পাৰে যদি আপোনালোকৰ ক্ৰেডিট স্ক'ৰ ভাল থাকে আৰু আপোনালোকৰ ডকুমেণ্টবোৰ যদি কমপ্লিট অ'কে থাকে, তেন্তে আমি ইয়াৰ পৰা 1 টকাটো আপোনাৰ বাইক ওলাই দিবলৈ সাজু আছোঁ। জাষ্ট আপোনালোকে ইয়াত এবাৰ আহি কিনে ভিজিট কৰি ল'ব। লগতে যদি আপোনালোকে স্কুটি এখন ল'ম বুলি ভাবিছে তেন্তে মিনিমাম আমাৰ ইয়াত 15,000 পৰা লৈ কিনে 20,000 ভিতৰতো লৈ ডাউন পে'মেণ্ট আছেগে। তাৰ পৰা আপোনালোকে স্কুটি এখনো আপুনি আমাৰ ইয়াৰ পৰা লোনত লৈ যাব পাৰেগে। আৰু যিসকলৰ পাছবুক নাই তেওঁলোকৰ কাৰণেও ভাল সুবিধা এটা দিছেগে। সুবিধা স্কিমৰ ফালৰ পৰা আমালৈ এটা ভাল সুবিধা চলি আছে। যদি আপোনালোকৰ পাছবুক নাই তেনেক্ষেত্ৰত আপোনালোকে ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু এইবোৰ লৈ আহি কিনে আপোনালোকে ইয়াৰ পৰা লোৱেষ্ট ডাউন পে'মেণ্ট দি কিনে স্কুটি বা বাইক এখন লৈ যাব পাৰেগে। আৰু যিসকলৰ পাছবুক আছে তেওঁলোকৰ কাৰণে কোনো গ্ৰাণ্টাৰ নালাগে, চেকবুক নালাগে, তেওঁলোকে ইয়াৰ পৰা ধুনীয়াকৈ জাষ্ট পাছবুক, ভোটাৰ ID কাৰ্ড আৰু পান কাৰ্ড আৰু ইলেক্ট্ৰিচিটি বিল আনি কিনে আমাৰ ইয়াৰ পৰা যিকোনো দুচকীয়া বাহন এখন লৈ যাব পাৰে। তো নিশ্চয় এই পূজাৰ বতৰত যদি দুচকীয়া বাহন এখন ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে নিশ্চয় নাপাহৰিব ঘৰলৈ এখন হিৰো লৈ যাব লাগিব। হিৰো আমাৰ ইয়াত আপোনালোকে ভিজিট কৰিব, নিয়ে ৰকচিন গেট, হিৰো উৰিষ্যা মটৰ। আৰু মোৰ ফালৰ পৰা আপোনালোকক মই দেখাই দিম কেনেকুৱা ধৰণৰ বাইক আছে, কোনটো আপোনালোকে কেনেকুৱা অফাৰ পাব, আহক এবাৰ চাই লওক। এইফালে আপোনালোকে যদি আহেগে, আমাৰ ইয়াত চলি আছে, আপোনালোকে যদি বিচাৰে 10,000 বা 1 টকা দি কিনে কোনখন বাইক আমি পামগে বা কোনখন আমি ইমান লয় ডাউন পে'মেণ্ট দি কিনে কোনখন বাইক আমি পামগে, তো তাৰ কাৰণে আপোনালোকে চাব পাৰে। এইফালে আছে আমাৰ HF 100খন এইফালে আছে, চাই ল'ব এবাৰ। HF 100 আমাৰ এভেইলেবল আছেগে। এইখন আমি 2000 লাষ্ট ইয়াৰ আমাৰ ইয়াৰ পৰা 2900 চবতকৈ বেছি বিক্ৰী হোৱা বাইক HF 100 আমাৰ ইয়াৰ পৰা বিক্ৰী হৈছিলে এবভ 100 ওপৰত। এবভ 100 ওপৰত আমাৰ এখন বাইক আছে। এইখন বাইকৰ এবভ 100 ওপৰত বিক্ৰী হোৱাৰ কাৰণ এটা হ'ল এইখনৰ মাইলেজ কিং, য'ত নেকি আপোনালোকে এবাৰ তেল ভৰালে দ্বিতীয়বাৰ তেল ভৰাবলৈ আপোনাৰ কোনো টেনশ্যন নাই। আপোনালোকে ইয়াত 70-80 মাইলেজ আৰামত পাবগে। আৰু আপোনালোকে 1 টকা দিও বাইকখন লৈ যাব পাৰে, আৰু লয়েষ্ট ডাউন পে'মেণ্ট যদি আপোনালোকে দিম বুলি ভাবে 10,000 দি কিনে লৈ যাব পাৰেগে। আৰু এইফালে আমাৰ আছেগে স্কুটি আছে, আপোনালোকে চাব পাৰেগে। চবতকৈ বেছি গ্ৰাহকে পচন্দ কৰা স্কুটিৰ ভিতৰত আমাৰ আছিলেগে প্লেজাৰ প্লাছ, য'ত নেকি আমাৰ এইটো জুবিলেণ্ট ভেৰিয়েণ্ট। এইখন আপোনালোকে লৈ যাব পাৰিবগে মিনিমাম 18,000 পৰা 20,000 ভিতৰত ডাউন পে'মেণ্ট দি কিনে আপোনালোকে লৈ যাব পাৰে। আৰু বৰ্তমান হিৰো চবতকৈ বেছি চলি থকা লেটেষ্ট যিখন আপোনালোকে চাব বিচাৰে এইখন হৈ গ'ল আমাৰ জুম। ইয়াত আপোনালোকে ফ্ৰণ্টত LED পাব, বেক চাইডতো LED পাবগে, প্লাছ আপোনালোকে চাইডত যিটো লাইট পাব। ইয়াত আমাৰ আছে জাইৰ' চেঞ্চৰ। যেতিয়া স্কুটিটো আপোনালোকে কৰ্নাৰিং কৰিবা, যেতিয়া টাৰ্ণিং এটা পাই যদি স্কুটিটো যোনফালে টেৰা হ'বগে সেইটো ফালে আমাৰ লাইটটো জ্বলেগে। এইটো অট'মেটিক লাইট আছে, ব্লুটুথ কানেক্টিভিটি আছে, প্লাছ জাইৰ' চেঞ্চৰ আছে, প্লাছ ডিজিটেল কনচল আছে, ৰিয়েল টাইম মাইলেজ আছে, ব্লুটুথ কানেক্টিভিটিৰ সুবিধাৰ মতে আপোনালোকে মেপ চাই কিনে য'ত যাব মন যাব পাৰে। এইখন হৈ গ'ল আমাৰ হিৰোৰ লেটেষ্ট হৈ গ'ল জুম। এইটোখন আপোনালোকে মাত্ৰ লৈ যাব পাৰিব 20,000 মিনিমাম ডাউন পে'মেণ্ট দি লৈ যাব পাৰে। আৰু আমাৰ ইয়াত ফাইনেন্সাৰ আছে, আপোনালোকে যদি ফাইনেন্সৰ বিষয়ে EMI মাহত কিমান পৰিব কিমান নপৰে সকলোবোৰ গম পাব। লগতে আমাৰ ইয়াত বৰ্তমান এক্সট্ৰিম 200S লেটেষ্ট মডেল এইখনো আমাৰ ইয়াত এভেইলেবল আছে। আৰু সকলোৱে জ্ঞাত 200cc ভিতৰত যদি এডভেঞ্চাৰ টুৰিং বাইক এটা আপোনালোকক লাগে তেন্তে এইখন আমাৰ হৈ গ'ল এক্সপাল্স 200 4V
4V মানে 4টা ভাল্ব আছে য'ত নেকি আপোনালোকে বহুতখিনি সুবিধা আছে লগতে এইখন এটা এনেকুৱা এটা বাইক যিটো নেকি এডভেঞ্চাৰ টুৰিঙৰ ভিতৰত অকল সবতকে লোৱেষ্ট প্ৰাইচত এইখনে পায় 200cc ভিতৰত আৰু ইয়াৰ বাহিৰে ইয়াৰ কোনো কম্পিটিশ্যন নাই বাকি যিবোৰ আছে সেইবোৰ অকল হায়াৰ চিচি আৰু আপুনি আনটো ফালে আমাৰ চাব পাৰিবগে আৰু আমাৰ লেজেণ্ড যিটো কয় লেজেণ্ড ইজ বেক গ্লেমাৰ অল মডেল যিটো সকলোৱে পছন্দ কৰে কিন্তু মাজত গ্লেমাৰ নতুন ভেৰিয়েণ্ট আহোঁতে মানুহে অল মডেলটো বহুত মিছ কৰিছিল অল মডেলটো বহুতে বিচাৰিছিলে তাৰ কাৰণে হিৰো কি কৰিছেগে সেই অল মডেলটো লেজেণ্ডো আকৌ এবাৰ পুনৰ লৈ আনিছেগে সেইকাৰণে এইটো লেজেণ্ড ইয়াত আপোনালোকে ডিজিটেল কনচোল পাব ৰিয়েল টাইম মাইলেজ পাবগে আৰু যদি আপোনালোকে কোনো মোবাইল চাৰ্জো শেষ হৈ যায় চাৰ্জিং কৰিবলৈ সকলো সুবিধা পাবগে এইখনো আপোনালোকে মিনিমাম আপোনাৰ ডাউন পেমেণ্ট 30,000 দি কিনে এইখন লৈ যাব পাৰে গ্লেমাৰখন যদি আপোনাৰ চিভিল ভাল হয় তেন্তে আপোনালোকে এইখন 25ৰ ভিতৰতো পাই যাবগে আৰু আমাৰ আনফালে এইফালে দেখিছেগে কাস্টমাৰ আহিছেগে খবৰ এটা আছে যিসকলে বাইক পুৰণা বাইকবোৰ নিজৰ এক্সচেঞ্জ কৰি নতুনকৈ ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বিশেষ এটা অফাৰ আছেগে তেওঁলোকে নিজৰ পুৰণা যিকোনো কোম্পানীৰ বাইকটো আনি কিনে আমাৰ ইয়াৰ পৰা যিকোনো এটা বাইক আপোনালোকে লৈ যাব পাৰে এক্সচেঞ্জ আছেগে লগতে যিসকলে এক্সচেঞ্জ কৰিব তেওঁলোকৰ কাৰণে গ্লেমাৰ চিৰিজৰ ভিতৰত 3000 কেছবেক দিয়া হ'বগে আৰু যদি আপোনালোকে কিবা নতুন বাইক ল'ম বুলি ভাবে তেনে আপোনালোক 2100 কেছবেক আছেগে আপোনালোকৰ জুম স্কুটি সেইটো আপোনালোকে যদি মই আপোনালোকক দেখাইছিলোঁ লেটেষ্ট মডেল যিটো আমাৰ হিৰৰ বহুত চেলিং হৈ আছে এতিয়া হায়েষ্ট সেইখনো আপোনালোকে লৈ যাব পাৰে তাতো আপোনালোকৰ 2100 ৰুপিজ কেছবেক আছে আৰু আমাৰ ফালৰ পৰা আপোনালোকক যিসকলে নতুনকৈ ল'ব এটা হেলমেট ফ্ৰীকে দিয়া হ'ব প্লাছ 3 লিটাৰ তেল দিয়া হ'বগে আৰু যিসকলে ভাবিছে হোম ডেলিভাৰী ল'ম তো তেওঁলোকৰ কাৰণে ধেমাজি ডিষ্ট্ৰিক্টৰ যিকোনো জেগাত আপোনালোকৰ ফ্ৰী হোম ডেলিভাৰী হৈ যাব লগতে যিসকলে অৰুণাচল ফালৰ পৰা ল'ম চিয়াং ডিষ্ট্ৰিক্ট আমাৰ কি হ'বগে সম্পূৰ্ণ ফ্ৰী ডেলিভাৰী চিষ্টেম আছে আমাৰ ডেলিভাৰী গাড়ী আছে ডেলিভাৰী গাড়ী বৰ্তমান এতিয়া ডেলিভাৰী দিব গৈছে আৰু আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো আমাৰ কণ্টেক্ট নাম্বাৰটো হৈ গ'লগৈ মই আপোনাক জনাই দিছোঁগে 9957460460 তো আপোনালোকে নিশ্চয় কল কৰিব নাপাৰিব আৰু আমি আশা ৰাখিলোঁ আপোনালোকে নিশ্চয় ভিজিট কৰিব ইয়াত এবাৰ আহিব বুলি হিৰ' উৰিষ্যা মটৰ নিয়াৰ ৰুকচিং গেট আমি আপোনালোকৰ বাবে ৰৈ আছোঁ দুচকীয়া বাহনৰ কাৰণে যদি আপোনালোকে ল'ম বুলি নিশ্চয় খোজাবোৰ ভাবিছে আমাৰ ইয়ালৈ এবাৰ নিশ্চয় আহিব